নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ সকলোকে অৰিন্দম পাকঘৰলৈ। আজি আমি বনাবলৈ লৈছোঁ তিল গাহৰি। তিল গাহৰি বনাবলৈ আমাক লাগিব গাহৰি মাংস বইল কৰি লৈছোঁ ইয়াত, নহৰু আৰু আদা, পিঁয়াজ, তাৰপিছত তিল। এতিয়া তিলখিনি আমি প্ৰথমে অলপ গৰম কৰি ল'ম। পেন গৰম হৈ গৈছে, এতিয়া আমি ইয়াত তেলখিনি দি দিম। চিলাই থাকে। এতিয়া কেৰাহী গৰম কৰি লৈছোঁ আমি। এতিয়া ইয়াত আমি তেল দি ল'ম। তেল গৰম হৈ গৈছে, এতিয়া আমি ইয়াত আদা নহৰু দি দিম। আদা নহৰুটো পেষ্ট বনাই আদাৰ গোন্ধটো অলপ যোৱালৈকে আমি ইয়াত সিজাম। এতিয়া আমি ইয়াত পিঁয়াজখিনি দি দিম। পিঁয়াজখিনি গল্ডেন ব্ৰাউন হৈছে, এতিয়া আমি ইয়াত হালধি পাউডাৰ দি দিম। আৰু নিমখ দি দিম। নিমখটো আপুনি সোৱাদ অনুসৰি দিব পাৰে। এতিয়া আমি ইয়াত বইল কৰি লোৱা গাহৰি মাংসখিনি দি দিম আৰু ভালদৰে মিলাই দিম। এতিয়া আমি ইয়াত ঢাকনি মাৰি 15-20 মিনিটৰ বাবে সিজিব দিম। মিডিয়াম ফ্লেমত থ'ব। এতিয়ালৈকে 15 মিনিটমান হৈ গৈছে। মাংসখিনিৰ পৰা তেল ওলাবলৈ আৰম্ভ হৈছে। এতিয়া তেলখিনি দিবলৈ হৈ গ'ল। তেলখিনি দি দিম। আৰু অলপ মাংসখিনি বইল কৰোঁতে থকা পানীখিনি অলপ দি কেনে ইয়াক ভালদৰে সিজাই দিম। আৰু এইখিনি এতিয়া পানীখিনি শুকোৱালৈকে আমি সিজাম। ঢাকনি মাৰি আমি সিজিব দিম। এতিয়া ইয়াত তেলখিনি আছেগৈ, অকল পানীখিনি শুকাই গৈছে। এতিয়া আমাৰ গাহৰি আৰু তিল বনি হৈ গৈছে। এতিয়া আমি ইয়াত বন্ধ কৰি দিম। আপোনালোকে চাব পাৰে ধুনীয়াকৈ গাহৰি তিল মিক্স হৈ গৈছে। বন্ধুসকল, আমাৰ তিল গাহৰি বনি ৰেডি হৈছে। আশা কৰিলোঁ আপোনালোকে ভিডিঅ'টি চাই ভাল পালে। ঘৰত ট্ৰাই কৰিব। ট্ৰাই কৰি কমেণ্টত জনাবলৈ নাপাহৰিব আপোনালোকে খাই কেনেকুৱা পালে। আৰু ভিডিঅ'টি যদি ভাল পাইছে তেনেহ'লে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু এনেকুৱাই ধুনীয়া ধুনীয়া ৰেচিপি আপডেট পাই থাকিবলৈ ওচৰৰ ছাবস্ক্ৰাইব বটনটো টিপি ওচৰৰ ঘণ্টা বটনটো দবাই দিব।